দিন যদি আপুনি টোপনি নোযোৱাকৈ সাৰে থাকে তেনেহ'লে আপোনাৰ কি হ'ব? নম্বৰ 1 প্ৰথম দিনাখন আপোনাৰ বেছি একো নহয়। প্ৰথম দিনাখন আপুনি চব নৰ্মেলি ফিল কৰিব। নম্বৰ 2 দুদিন পিছত আপোনাৰ কাম কৰা স্পীড শ্ল' হৈ যাব। আপোনাৰ এনেকুৱা অনুভৱ হ'ব যেন আপুনি কিবা নিচাতহে আছে। নম্বৰ 3 3 দিনৰ পাছত আপোনাৰ মুখখন ক্ষীণাই আহিব আৰু আপোনাৰ চকুকেইটা কমপ্লিট ৰঙা হৈ যাব। নম্বৰ 4 4 দিনৰ পাছত আপোনাৰ শৰীৰটোৱে মাইক্ৰ' শ্লিপ ল'ব ধৰিব। মানে আপোনাৰ চকুকেইটা খোল খাই থাকিব কিন্তু আপোনাৰ ব্ৰেইনটো টোপনি যাবগৈ আৰু আপুনি একো গমকেই নাপাব। নম্বৰ 5 5 দিনৰ পাছত আপুনি ভাবিব পৰা ক্ষমতাটো আপোনাৰ নাইকিয়া হৈ যাব আৰু আপোনাৰ বাবে বস্তুবোৰ বুজিবলৈ আৰু চকুৰে চাবলৈ বহুত টান হৈ পৰিব। নম্বৰ 6 6 দিনৰ পাছত আপুনি চকুৰে উল্টা পুল্টা দেখিবলৈ পাব। এনেকুৱা লাগিব যে আপুনি চকু মেলি সপোন দেখি আছে। নম্বৰ 7 7 দিনৰ পাছত আপোনাৰ ব্ৰেইনটোৱে এনেকুৱা ফিল কৰিব যেন আপোনাৰ শৰীৰটোৱে কাম কৰা বন্ধ কৰি দিছে। তাৰ পাছতে আপোনাৰ বডিটোৱে আপোনাৰ বডিৰ পৰাই প্ৰটিন লোৱা আৰম্ভ কৰি দিব। নম্বৰ 8 10 দিন পাছত আপুনি ইমানেই কমজুৰি হৈ যাব যেন আপোনাৰ শৰীৰৰ এডাল এডাল হাড় জিলিকি পৰিব। নম্বৰ 9 দুসপ্তাহৰ পাছত আপোনাৰ শৰীৰৰ ইমিউন ছিষ্টেমটো কাম কৰা বন্ধ হৈ যাব। সেই টাইমত যদি আপোনাৰ এনেই নৰ্মেল জ্বৰ কাহো হয় তেতিয়াও আপুনি মৰি যোৱাৰ চান্স থাকিব। নম্বৰ 10 আৰু 3 সপ্তাহ টোপনি নগৈ সাৰে থকাৰ পাছত আপোনাৰ হাৰ্ট এটেক আহিব আৰু সেই হাৰ্ট এটেক অহাৰ পাছতে আপুনি এই পৃথিৱীৰ পৰা বাই বাই কৈ গুচি যাব লাগিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই লগ পাম আপোনালোকক আমাৰ নেক্সট ভিডিঅ'টোত। তেতিয়ালৈকে গুড বাই।